পাইছো বাবু বড় এই মুহূর্তে আমি এখনই গোলাম গামাচারে বাবু বড়ক আমি সম্বোধনা যাচিবলৈ লৈছো। সম্বোধনা যাচিব সাংস্কৃতিক বিভাগৰ সম্পাদক উৎপল কলিতাই। শ্রদ্ধা রায়, আপনাদেরকে ধৈর্য সহকারে আমার এই সাংস্কৃতিক অনুষ্ঠান উপভোগ করব বলে আমি আশা রাখিছো। বাবু বড়ক আমি মঞ্চত গীতৰ ধাৰা আগবঢ়াবলৈ অনুৰোধ যাচিছো। ধন্যবাদ। মই ৰাইজলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মই অনুষ্ঠান আৰম্ভ কৰিছোঁ। মই অনুষ্ঠানত আপোনালোক সকলোৰে সহায় সহযোগিতা বিচাৰিছোঁ। অলপ সহযোগ কৰিব ভাল লাগিব। প্ৰথমতে মই মোৰ মতে এটা গান গাই লওঁ, তাৰপিছত আপোনালোকৰ মতে গাম চমকা। হ'বনে? হ'বনে? অলপ জোৰকৈ কওক, হ'বনে? প্ৰথমতে মোৰ মতে গাওঁ এটা গান, তাৰপিছত আপোনালোকৰ মতে গাম। নতুন গীত এটি গাবলৈ লৈছোঁ, দীপেন কুমাৰ বৰুৱাই লিখা আৰু শেখৰ গোস্বামীয়ে সংগীত আৰু সুৰেৰে সজাইছে। খুব ধুনীয়া গীত এটি, অসমীয়াক লৈ লিখা। আপোনালোকে ভাল পাব গান। সুৰৰে ধল নামিছে ঐ নৈত বৰাকৰ পাৰতে, আই অসমীৰ চোতালতে হালি জালি নাচিবৰ মন। অভিনৱ সংস্কৃতি মিলন ভূমি, মহামিলনৰ তলি নাই কোনো শংকা, ভাবিব নগৰি ভাঙিব কোনোবাই কথাৰ জৰি। অনুকাত বালি মাহি লৈ যায় ৰাধনি বেলি, লুইতেও জোনাকত পাহি বজাই সমন্বয়ৰ সুৰ ধৰি। তোমাক